বাৰু ৰাজু কচোন এনেকুৱা কি বিজনেছ আছে যি সকলো ঠাইতে চলি যায়? ছাৰ এইটো আৰু ক'বলগীয়া কথা নে? ছাৰ মদৰ দোকান আকৌ। ছাৰ আপুনি যদি মদৰ দোকান মৰিহালিটো খুলি দিয়ে তেন্তে চলি যাব ছাৰ। আচ্ছা ৰাজু এইটো কচোন তই, তোক যদি মই প্ৰথমতে 2টা মেকুৰী দিওঁ, তাৰপিছত আৰু 2টা দিওঁ, তাৰপিছত আৰু 2টা দিওঁ, তেনেহ'লে তোৰ হাতত মেকুৰী কেইটা থাকিব? 7টা থাকিব। গৰু ভুল উত্তৰ। আকৌ এবাৰ শুন, যদি তোক মই প্ৰথমতে 2টা মেকুৰী দিওঁ, আৰু 2টা দিওঁ, আৰু 2টা দিওঁ, এতিয়া কচোন কিমান তোৰ হাতত থাকিব মেকুৰী? ছাৰ 7টা থাকিব আকৌ। আপোনাক এবাৰ ক'লে বুজি নাপায় নেকি? বাৰু 7টা থাকিব ছাৰ, 7টা। ভালকে শুনি লওক। জধামূৰ্খ, এফালেতো ভুল উত্তৰ দিছ আৰু তাৰ দম চাবে। বাৰু তোক বেলেগ এটা উদাহৰণ দি কওঁ শুন। তোক যদি মই 2টা বল দিওঁ, তাৰপিছত আৰু 2টা বল দিওঁ, তাৰপিছত আৰু 2টা বল দিওঁ, তেতিয়াহ'লে তোৰ হাতত কিমান বল থাকিব? ছাৰ 6টা বল থাকিব আকৌ। বাছ ৰাজু চাবাছ। এতিয়া আকৌ কওঁ শুন তোক মই যদি তোক 2টা মেকুৰী দিওঁ, আকৌ 2টা মেকুৰী দিওঁ, আকৌ 2টা মেকুৰী দিওঁ, এতিয়া কিমান থাকিব তোৰ মেকুৰী? ছাৰ আপুনি সঁচাকে পাগল হ'ল যেন লাগিছে। ছাৰ আপুনি বুজি নাপায় নেকি? মোৰ হাতত 7টা মেকুৰী থাকিব ছাৰ, 7টা। চাল্লা কুকুৰ, গাহৰি, মেকুৰী, নেউল, মোক পাগল ক। যদি 6টা হৈ যায় তেতিয়াহ'লে মেকুৰীটোৰ বাপেৰে 7টা কৰি দিয়ে নেকি? হা ছাৰ, কিয়নো এটা মেকুৰীটো মোৰ ওচৰত আগৰ পৰাই আছে ছাৰ। 7টা নহয় আপোনাৰ সেইটো হ'ব নেকি? হা আৰে বদমাছ, তোৰ উৎপাত ঠিক নহ'ব আৰু। ঘৰত তই অলপ পঢ়া শুনাও কৰিবি। ছাৰ মইতো দিনে ৰাতিয়ে পঢ়ি থাকোঁ। ৱাহ, মইতো তোক কাহিনী পঢ়া দেখা নাই। আৰু এইটোতো দৰকাৰ নাই, আপুনি যি দেখে তাকেই হ'ব। গাধ, এফালেতো পঢ়া শুনাৰ নামৰ আলুগুটি আৰু এফালে বদমাছি চাটা। ছাৰ মোৰো আপোনালৈ এটা প্ৰশ্ন আছে। আপুনি ছাৰ লেট্ৰিন কৰি গা পা নুধুৱে নেকি বাৰু? ইমান গেলা গেলা গোন্ধাই আপোনাৰ গাটো। বদমাছ, এয়া আকৌ কি ঘেন্টা প্ৰশ্ন। মই সদায় গা পা ধুই আহোঁ। ছাৰ মইতো আপোনাকতো কেতিয়াও গা ধোৱা দেখা নাই, তেনেহ'লে আপুনি মোক পঢ়ানো কেনেকে দেখিব ছাৰ? বাৰু ৰাজু সেইটো কোৱাচোন, ভাৰতত সকলোতকৈ বেছি বৰষুণ ক'ত পৰে? ছাৰ কি হ'ল জল্দি ক। ছাৰ ভাৰতততো সকলোতকৈ বেছি বৰষুণ মাটিতে পৰে। বাৰু ৰাজু তোক বৰষুণৰ লগত জড়িত আৰু এটা প্ৰশ্নকে সুধিছোঁ। ধৰি ল বহুত জোৰে বৰষুণ দি আছে। ছাৰ দিছে যদি দিবলৈ দিয়ক, ইয়াতে মই কি ঘেন্টা কৰিম? আবে কুকুৰৰ পিতেক, প্ৰথমতেতো প্ৰশ্নটো শুনি ল। ছাৰ চৰি। ধৰি ল বহুত জোৰে বৰষুণ দি আছে, ইয়াৰ ফিউচাৰ টেন্স কি হ'ব কোৱাচোন ৰাজু? ছাৰ কি হ'ব আৰু, এতিয়া লাইন 5-6 দিনলৈকে নাহিব আৰু। ফ্ৰেণ্ডছ, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক, লগতে ঘণ্টা আইকনটো টিপি দিয়ক।